কিয় জানো এক কিয় জানো এক অজানা শংকাৰে অস্থিৰ কৰি তোলে মোক কোনোবা এক অদৃশ্য শক্তিৰে যেন মোক কয় কানে কানে খুগৰি মহাৰ সন্ধিক্ৰান্তৰ চাপিল ওচৰত সাজুহাৰ তই আগন্তুক মহাৰ বিপদৰ বাবে অতি ক্লান্তৰ অতি শান্তৰ আজি মোৰ অৱসৰী বহুতেই পৰিছে ভাগৰি ইফালে ৰুমাই কৰিছে মহা আয়োজন কবিৰাজ কোন কি হৈছে মোৰ কিবা এটা সোমাল কি হৈছে তোর মাটি ভাতৃমল এই সুখান নির্ভর ভাবে রুদ্ধ করি তোর মুখ বালির জীবন্তে হাজিরি সমাধি স্বামী 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 দাদা নামাজবি তাই মুখকে দাদা সম্বোধন করি কার আমি কর্তর সম্মুখত দি আহিছিলে তোৰ শিল ভয়ংকৰ কোন দাদা তোৰ কাক তই দাদা বুলি কৰ সম্বোধন পালিছিল আরেক তোমার দাদা হঠাৎ করিল অপুরার জয়ত ধ্বনি হঠাৎ করিল অপুরার জয়ত ধ্বনি কুলাঙ্গার দেখ হঠাৎ দেখিল কর্তন করা কুকুরা রক্তরে যাকে তাকে আধিও ধরছে রক্তযুক্ত ফ্যান দেখেছিলি সেইবিলাক নহয় বালিৰ সেইবোৰ হৈছে অসুৰৰ মুখৰ পৰা ওলোৱা ৰক্তযুক্ত ফেন আৰু সেইবোৰে মোৰ পথ ৰুদ্ধ কৰাৰ বাবে মোৰ হল তপৰ নাই দাদা আৰু যি শিল তহঁতে গত্তৰ মুখত দি আহিছিলি সেই শিল মুকলি কৰোঁতেই মোৰ পথ
প্ৰমাণ পৰ নহলে নহলে নোৱাৰ পঢ়িব তই ৰাজসিংহাসনত নোৱাৰ নোৱাৰ কৰিব মোৰ তাৰা ওই কানে ক্ষমার করিস ভাগ্যর বলে সত্তর না করি আহিছ যেতিয়া পূর্ণ চন্দ্ৰৰ সমুজ্জ্বল থকালৈ রাজ সিংহাসন আজি তুমি কৰাহে গহন দাদা কৃপা কৰি কৰাহে গহন আৰু তোক মই ভাতৃদোহী সন্মুখত ৰাখি কালা সৰ্পক বুকুত খাব দি ৰাজ্য মই কৰিম শাসন দাদা নাই নহব তোক আৰু মই নাৰাখো ৰাজ্যত নাই 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 দাদা দুখ নাই অলপুর দাদা অঙ্গদকেই রজাপাতি কণ্ঠক শূন্য করার করেছিল হেপা কিন্তু হে রাজন পুরবাসী আর মন্ত্রী মণ্ডলীয়ে মোৰ আশাৰ প্ৰত্যাখ্যান কৰি ৰজা ৰূপে কৰিলে প্ৰতিষ্ঠা আৰু কোনো কথা নুশুনাবি মোৰ ইচ্ছাই আদেশ হব এই কৃষ্ণধাত গুচি যা তই এই ৰাজ্য ত্যাগ কৰি দাদা অলপ কথাতে শান্তিৰে কটাওক দাদা শান্তিৰ প্ৰতিষ্ঠা এনে কোনো স্থান নাই এই পৃথিৱীত যি স্থানত আপোনাৰ শপতি বিহীন তেন্তে দাদা ক'ত গৈ আমি কৰিম বসতি তোক দিয়া নাই মই নিৰ্বাসন দাদা আদেশ উলংঘনৰ হেতু তোক দিবৰ সহিতে পঞ্চকপি গুণক হেৰিছো আজি হন্তে নিৰ্বাসন দাদা বুজিছো আজি হে দাদা পাপেৰে অংকিত কৰাৰ মনোভাৱ তোমাৰ বুজিছো আজি হে মই কি কারণে খুকরে বাজি বর্ষণ অবশ্যই দাদা পালন করিম মই রজার আদেশ কিন্তু মই কৌ শুনা মোৰ প্ৰতিজ্ঞাৰ বিষয়
পাপেরে অঙ্কিত করার সেই রেখার মসিবর ভাবে শীঘ্রই মই আহিম, শীঘ্রই মই আহিম তোমার সমীপে বলি। ওকে ওকে পিতা, পিতা। অনু বলা বলা খুড়া খুড়া হৃদয় দেবতা মোৰ জ্ঞানে ভাগ জ্ঞানে কৰা অভোজ কাঠৰ তুল্য ফুলবোৰ উচিত আছিল দুয়ো সংশোধন কৰা পিতা পিতা ময়ো ময়ো তাকেই ভাবি আছিলো। তয়ো তাকেই ভাবি আছিলি। পিতা অবোধ পিতা অবোধ পুত্ৰ মোৰ। পিতা তেনেহ'লে পিতা বিহন্তে পিতা পিতা হয় হয় মিছাতে মিছাতে নকৰিবা হালো হালো দেৱতা প্ৰাণ বয়সত বয়সত কোমল স্বভাৱে সৰল মাটিৰ বুকুৰ পৰা হঠাৎ আজৰি নবতাব হয় 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 মিছাতে মিছাতে তুমি নকৰিবা বেজা খুৰী খুৰী জ্ঞানে জ্ঞানে বা অজ্ঞানে কৰা সকলো দোষ খবিবা মোৰ হত পৰা আই বিদায় বিদায় বাতি বিদায় খুৰী বিদায় বিদায় মোৰ নয়নমণি অৱশেষে অৱশেষে শান্তাই হ'ল পতন সেইকাৰণে যুদ্ধলৈ যাবৰ বেলা দেখিছিলো চতুৰ্দিশে ঘোৰ অন্ধকাৰ দেখিছিলো দূৰৰ বস্তাত কপিসকলৰ সেইবিলাক নহওক বুলিয়ে কৰিছিলো কত অনুৰোধ কৰিছিলো কিমান প্ৰচেষ্টা এতিয়াও মই কওঁ শুনক আপুনি নুফুলিব শুভ ফল এই কিষ্কিন্ধা ব্ৰহ্মা, একেই
তোকেই লগত লৈ মই ওলাব পাৰিম মধু গন্ধি ফুল ৰুমা পাপা সারি এইবোৰ দুষ্ট কলা পছন্দ এইবোৰ দুৰ্বলীৰ পছন্দ ৰাজে মোক আহা মোৰ কাষলৈ আহা প্রভু মুখ পখিলু হরণে তোমার হলে
ক'ত আছে নল নীল আৰু জম্বুবান আলোচনা কৰা নাই কোন স্থানে আমি হবে করিম বসতি মাতিয়ানা অনু কপিরাজ মাতিয়ানার কপি সেনাগণ ভাল কপিরাজ কপিরাজ প্রণাম কপিরাজ নাম কবিরাজ। প্রণাম কবিরাজ বান্ধৱসকল পৃথিৱীৰ পঞ্চৰ দ্বীপ সপ্তৰ সমুদ্ৰৰ গিৰি গুহাৰ জলৰ স্থলৰ সকলোবোৰ ভূমিলো সকলোতে দেখো মাত্ৰক বালিৰ সন্তান সকলোৱে বালিৰ নাম শুনিলে বিস্ময়ত মুখ ঢাকি দূৰতেই পলায় কোনেও নিদিয়ে আজি আশ্ৰয় সঁচা কথা কপিরাজ এনে কোনো স্থান নাই আজি চলা নাই বালিৰ সন্তান একমাত্ৰ মাতংগ আশ্ৰম ঋষিমুখ পৰ্বতত সেই পাৰৰে ইয়াত সেই ঘটা নাই বালিৰ বাবে ভালদৰে জানি লোৱা এই মাতংগৰ আশ্ৰম হয় নহয় অন্য দেশত শুনি বালিৰ শক্তি ইয়াত যে নিৰ্ভয়ে থাকিব পাৰিম সেই ভাৱ মনলৈ অহা নাই মোৰ সৰ্বজ্ঞানী হনুমানে যি মত দাঙি ধৰে আমাৰ আগত মই ভালদৰে জানো সেয়াই সত্য বুলি দুন্দুগী ৰক্তপাতে ৰক্তস্নাত হোৱাৰ বাবেই সেই মাতংগৰ আশ্ৰমত প্ৰৱেশ কৰিব নোৱাৰে অভিশপ্ত বালি আহে যদি সেই সাপ প্ৰত্যাখ্যান কৰি তেন্তে মূৰ ছিঙি পৰিব বালি নাই 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 নাহে বালি আজি ইয়ালৈ সেই কথা মই জানো ভালদৰে কিন্তু যদি কোনোবাৰ গুপ্তৰ ঘাতক পঠাই দিয়ে বালিয়ে আমাৰ নিধনৰ বাবে তেতিয়া কি হব ৰূপাই কবিগণ আন্ধারে আবরা হৌ গুহার ভিতরে থাকিম আমি পঞ্চকপি গোপনে হব হনুমান সেইদিনা আনিছিলা বহুতো ফল-মূল মনে হয় মোৰ সেইয়াৰ কোনোৰ পূজাৰ সম্ভাৰ সঁচা কপিৰাজ মহামণি মাতংগৰ পূজাৰ সম্ভাৰ আনিছিল কোনোবা দেৱতাক জনাব অৰ্চনা ভোকত অস্থিৰ হৈ প্ৰাণ যায় ধৈৰ্য নাই বিচাৰি ফুৰাৰ সেয়েহেতু একেলগে বহুখিনি পায় পাৰখিনি
খালো যিমান পাৰো আনিলো লগত বাকীখিনি পেলালো হ্ৰদত নিশ্চয় জানিবা নল হোৱা নাই এইটো উচিত কৰ্ম যি কৰ্মৰ বাবেই বালিৰ পকিব নোৱাৰে এই মাতংগৰ আশ্ৰমত সেইবিলাক কৰ্মৰ অসন্তুষ্ট হৈ ঋষিয়ে বালিৰ দৰে আমাকো যদি দিয়ে অভিশাপ তেন্তে তেন্তে আমাৰ গতি কি হ'ব সঁচাই আমাৰ অগোচৰ নলে ইটো কৰিছে গৰ্হিত কাম পূজাৰ দ্ৰব্য ভক্ষণ কৰি অৱশিষ্ট পেলালে পানী ই কাৰ্যই কুখ্যাতি আনিব ধৰাত তাৰ বাবে আমিও ভুগিব লাগিব অনেক অভিশাপ দিছিলো দুৰান্ত বালি আজি আজি তহঁতকো আজি ক্ষমা কৰা তপোধন গৰু ৰাম ক্ষমা কৰা তপোধন ধৰো নধৰিবা এই জ্ঞানহীন অনাৰ্য লগালে তোমাক মোৰ অগোচৰে যথোচিত শাস্তি দিম মই বিধিৰ অনুসাৰে নাই নাই তহঁতৰ শাস্তি দেখি নহওঁ কদাপি শান্ত মই দিম যোগ্য শাস্তি জানে পূজাৰ দ্ৰব্য এনেভাৱে লণ্ড বন্ধ কৰে মই তাক দিছো যজ্ঞ পূজা কিংবা অন্যান্য
তোমাৰ অবিহনে আজি যেন মই সঁচাই অকলশৰীয়া। এনেই থাকিব লাগিব আকৌ। মোৰ অবিহনে কিষ্কিন্ধাত ৰোমাই কিদৰে সকলে আছে। ৰোমাৰ বেদনাৰে মোক দহিব লাগিছে আজি। নাই 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 ৰোমা 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 আৰু মই কিমান কান্দি 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 ধৰিত্ৰী তিয়াইছো। অবলা নাৰীৰে কন্দা দুৰ্বল ক্ষণত কোনেও নুশুনে যেন পুৰৰ বাসীগণে, দেখিও নেদেখে যেন আত্মীয় স্বজনে। কোন কোন অংগদ পৰিচয় দিবলৈ তোমাৰ আগত লাজ পাওঁ মই খুৰী। পাৰ যদি খুৰী প্ৰতিকাৰ কৰ বাচা। পাৰ যদি থৈ আহোঁ পঞ্চকবি আৰু খুৰাৰৰ কাষত। খুৰী শান্তিৰে প্ৰতিষ্ঠা কৰা। শান্তিৰে প্ৰতিষ্ঠা কৰা। শান্তিৰে প্ৰতিষ্ঠা কৰা কিষ্কিন্ধাতে মই কটাম জীৱন। পিতা পিতা মোৰ ৰজা। এই কিষ্কিন্ধা ৰাজ্য ৰজাৰ আদেশ মাথো পালিছে পদায়। অন্য হাতে ইচ্ছাকেই আদেশ কৰি লৈছে ৰজাই। মই মাথো ব্যতিক্ৰম তাৰ। খুৰী অংগদ কি কৰিম মই আৰু পাই। কেতিয়াবা ইচ্ছা হয় অংগদ ত্যাগ কৰি ৰাজ্যধন, ত্যাগ কৰি আত্মীয় স্বজন, অকলে মই থাকিম কৰবাত। অশান্তিৰ আবিৰ্ভাৱ দেখি আঁতৰিলে শান্তিৰ দূত। দুৰ্বল নহবি অংগদ। খুৰী অবাজক ৰাজ্যৰ কাৰণে, শান্তিগ্ৰামী প্ৰজাৰ কাৰণে শান্তিৰ প্ৰতিষ্ঠা খুৰী পাৰোঁ
নকৰে যদি অঘটন ঘটিব পাপাচাৰী কামাচাৰী পিতাৰক যদিহে ঘৰত সংযত পিতৃহীন তই হ'বই লাগিব জননী তাৰাই তোৰ বিধৱা শাস্তি নিব লাগিব দুৰ্মতি পিতৃ অসৎ পথৰ পৰা নুঘূৰাই আই আই হয় অংগত হয় নকৰিবি বাৰ্তালাপ হয়। এই কুৰূপিনী অসতীৰ লগত বাইদেউ অসতি কৰিছে মোক কোনে তুমি যদি অসতি বুলিছা তোমাৰ বাবে মই অসতি কাৰ বাবে আহিছিল মায়া বৰষুণ তোমাৰ বাবে তোমাৰ কোনে মোক অসতি কৰিব খুজিছে তোমাৰ স্বামী বাবে তোমাৰ স্বামী পত্নীয়ে কৰিব পাৰে স্বামী মহান আৰু পত্নীয়ে কৰিব পাৰে স্বামী কলংকিত কিয় কিয় বাইদেউ সতী পত্নী থাকোতে কাষত কুপথলৈ যোৱা দেখিও স্বামীক সৎ পথে নানিলা ঘূৰাই ৰুমা বল অংগত। এই নাৰীয়ে আজি বেলেগ ৰূপেৰে সৃষ্টি হৈছে কিষ্কিন্ধাৰপুৰত ৰুমাৰ লগত নকৰিবি বাৰ্তালাপ বাইদেউ সন্তানক আগত ৰাখি চৰিত্ৰত কলুষিতা নশুনাই ভাল পত্নী হয় নিজৰ স্বামীক উচতাই দিয়া ভাতৃবধূ হৰণৰ বাবে সেই পাপে কি কৰিব জানা তোমাৰ স্বামী কালে কৰিব পূজনীয় মাতৃৰে এতিয়াও বহু সময় বাকী আছে পিতৃক অসৎ পথৰ পৰা ঘূৰাই আনিবলৈ কিন্তু এনে শক্তি নাই কিষ্কিন্ধা ৰাজ্য যিয়েই পিতৃ এই পথ কৰাব বৰ্জ কিন্তু মাতৃ এই পথ বৰ্জন কৰিবলৈ কোনে পাৰিব জানা
কংকনে দিয়ে কেনে অভিমত তুমি তাক অবহেলা কৰি থাকা যদি আগৰ নিচিনা মোৰো তেন্তে কোনা অভিমত খুৰী তোমাৰ স্বামী শয়ন সজ্জাত থাকোতে প্ৰাণেই নাখিম দিবা তাতো যদি কাৰ্যসিদ্ধি নহয় বালিৰ গভীৰ নিদ্ৰাত অগ্নিৰ সংযোগ কৰি বালিৰ দেহত পুৰি পুৰি নাশ কৰি সেইদিনা দেও হ'ব মোৰ প্ৰতিজ্ঞা সঁচা সঁচা হ'ব সেয়াই ভাবিছো তাকে চকু মেলি চোৱাহে জননী মোৰ অবলা দুৰ্বলা খুৰীৰ মুখলৈ জিলিকিছে শান্তিৰ সংকেত সেই শান্তি আনাহে আদৰিয়াই সেই শান্তি আদৰি আনিব কোনে তাৰাই অসম্ভৱ নহয় অংগ সেই শান্তি আহিব আপোনে আপুনি ৰুমা যদি গুচি যায় কোনোবা স্থানলৈ এই স্থান কৰি পৰিত্যাগ কাৰ আদেশত গুচি যাব উখেঞ্জৰি ত্যাগ কৰি কিষ্কিন্ধা নগৰ কোনে দিছে তেনে আদেশ মই কিষ্কিন্ধাৰ ৰাজৰাণী তাৰাই পাপ বিনাশৰ কাৰণে দিছো মই তেনেকুৱা দেশ পাপ পুণ্য বিচাৰৰ ক্ষমতা তোমাক কোনে প্ৰদান দিছে তাৰা এই সাহসত তুমি ৰুমাকে কিষ্কিন্ধ ত্যাগৰ দিশাৰে কলোৱে দেখোন ৰাজৰাণী মই সেইবাবেই দিছো এনেকুৱা দেশ রাজরানীর ক্ষমতার অপব্যবহারে আরো যদি ব্যবহার হয় তেনেহলে রুমার ক্ষেত্ৰত সেই নহয় প্রয়োগ কারণ শুনা তারা ইচ্ছা যদি কৰো মই এই রুমাই শেষ কৰিব পাৰে তোমাক রাজ্য ত্যাগ স্বামী ত্যাগ কৰি আত্মীয় স্বজন ত্যাগ গুচি যাব লাগিব তুমি এই মুহূৰ্ততে নকৰিবা নোৱাৰি ৰজা তুমি সৰ্বশক্তিমান ৰজাৰ সকলোৱে পালন কৰে তোমাৰ আদেশ
এইবাৰ যি নীতি প্ৰয়োগ কৰিছা তুমি, এই নীতি কাৰ্যকৰী হলে কোনোবা বিনাশ হব, বিনাশ। বিনা ৰক্তপাতে হব আপুনি বিনাশ। আপোনাৰ বিনাশৰ বাবে মই সকলো খুৰী, সেন্দুৰৰ বিপৰীতে ইয়াত পিন্ধিম মই নতুন তিলক। আপোনাৰ তেজৰ শোণিতেৰে কৰিম ৰঞ্জিত। ভাবিছোৱা বিপাদ মোৰ সাক্ষাতে ৰুমাই কেনেদৰে কৈছে তোমাৰ বিষয়। এই পথ পৰিত্যাগ কৰি ঘূৰি আহে সগ্ৰীৱ যিদৰে ভাবি তোমাৰ ৰুমা উপগ্ৰী সেইদৰে নিজৰ ভগ্নী বুলি জিৰাবলৈ দিয়া অকণ আশ্ৰয়। তেতিয়াহে পাবা তুমি স্বামীৰ বগা। প্ৰতিশোধ তারা প্ৰতিশোধ লবৰ কাৰণেই ভাতৃবধূ হৰণৰ মহায়োজন। তুমি জানো দেখা নাই অকৃতজ্ঞ সুখীবৰ কাৰ্য। তুমি জানো দেখা নাই জীয়াই থাকোঁতেই মই জীৱন্তে সমাধি সাজি বালিহীন কৰিব খোজা তাৰ কৰ্ম জানো তুমি দেখা নাই? তুমি জানো ভবা নাই জীয়াই থাকোঁতেই মই তুমি যেন সতী নাৰীকে হৰণৰ অপচেষ্টা জানো ঠিক কৰা নাই? মোক সি এনেদৰে বিদ্রুপ কৰিব আৰু মই এইদৰে নীৰৱে সহি থাকিম? নহয় তৰা বালিৰ অন্তৰ আজি প্ৰতিশোধৰ দাবানলে পুৰি চাই পৰি দিছে। তাহানিৰ দৰে বালিৰ আজিৰ অন্তৰ নহয়। তাহানিৰ দৰে মই নোৱাৰো সহিব। তাহানিৰ দৰে মই আৰু নোৱাৰো সহিব ধৰা। নাবাৰিবা বাইদেউ, নাবাৰিবা তুমি অংগত। এৰি দিয়ে বাট তোমালোকে। আহা সেয়াই ৰূপক্ষণ। আহা তুমি ভাতৃবধূ পত্নী সাজিবলৈ। সকলো নিৰস্ত। কি ভাবিছা বালি? অংগদ দে মোক এপাত অস্ত্ৰ দে।
অধিক পথ চাপিছে ওচৰ। আগবঢ়া আগবঢ়া পিতা, সাক্ষী হব পত্নী পুত্ৰ। তহঁতে ভাবিছ থাকি ৰমণীৰ হাতৰ অস্ত্ৰই তহঁতৰ চকুৰ লোটকে পিতা বালিক কৰিব অস্থিৰ। কিন্তু জাননে তহঁতে বালিৰ অন্তৰ আজি শিলৰে বন্ধাই লৈ মই প্ৰস্তুত হৈছো পিতা পাপ পংকিলতালৈ। পিতা যিজনীৰ মাক মই ভাতৃ স্নেহৰে অতদিন আৱৰি ৰাখিছিলো, যিজনীৰ মাক মই ভক্তিৰ মৰমেৰে সাৱটি ৰাখিছিলো, সেইজনীৰ মাক থাকোঁতেই স্বামী জীয়াই কিয় মই লভিব খুজিছো? পিতা তহঁতে কিয় তাক নুবুজ? পিতা উভয়ক্ষণ যায় আগুৱাই, নহলে পিছত হব বহু বিঘিনি। পিতা কপিৰাজ, পত্নী হাৰা দশৰথী ৰাম আৰু ভাতৃ লক্ষ্মণে বনে বনে ফুৰিছে গম। পঞ্চৱতী কানুনৰ পৰা ৰাক্ষস ৰাৱণে সীতা কৰিছে হৰণ। এতিয়া দুয়োজনে সীতাক বিচাৰি ফুৰিছে। কপিৰাজ, লগ পাই দুয়োজনকে আনিছো মই তোমাৰ ওচৰত। যদি তোমাৰ দৰ্শন কৰিব ইচ্ছা কৰে যোৱা হনু। কপিৰাজ, সৰ সন্মানেৰে মাতি অনা ৰাইজনক সন্মান জনাই। ভাল কপিৰাজ। দশৰথী ৰাম সীতাক অন্বেষণ কৰি ঘূৰি ফুৰিছে বন। সখীত্বৰ বন্ধন কৰি ৰামৰ চৰণ কৰিব লাগিব মোৰ প্ৰতিজ্ঞাৰ পূৰণ। কৰিব লাগিব মোৰ ৰোমৰ উদ্ধাৰ। কপিৰাজ, কপিৰাজ, এয়া ৰাম আৰু লক্ষ্মণ। সংযত চিতেৰে বাস কৰোঁ সীতা সবৰীৰ সবে নবী দিব্য জ্ঞান কবন্ধই মুখ বনোৱা মতে তোমাৰ সময় কৰিলে সক্ষিপ্ত বন্ধন সহজতে হব হেনো জানকী। সেইবাবে আমি আহিছো সখী ভাৱ বিনিময়। কৰ্ম দীক্ষিত ৰাম সুব্ৰত সুজন মহাজ্ঞানী হনুমানে সবিশেষ জনালে বাতৰি। সঁচাকৈ সখী ভাৱ যদিহে কৰিব খোজা আমাৰ লগত, পৰম কৃতাৰ্থ হম আমি কপিগণে। তাতে আজি
তাতে আজি বিতাড়িতৰ মই নাই একোৰ ধূপ দীপ নৈবেদ্যৰ সম্ভাৰ কিহেৰে দিম মই সখিতৰ উপহাৰ তুমি তাতে জনাই সন্মতি সখিতৰ ভাৱেৰে কৰিবা গ্ৰহণ সৌভাষিক বচনত অতি প্ৰফুল্ল চিত্তেৰে তোমাৰ হবে সখী ভাৱ কৰিলো গ্ৰহণ মানুহ ঈশ্বৰাম আৰু সুখী পাব যুগমীয়া সুখী বন্ধন মই চন্দন কাঠত অগণি সংযোগ কৰি বাৰু কোৱাচোন পৱন কি কাৰণে হেৰুৱালা তুমি সৰ্বস্ব তোমাৰ দুখৰ কাহিনী কোন মুখে কৰিম মই আজি তোমাৰ সমিতে মায়াবৰ বালিৰে হোৱা ভীষণ যুদ্ধত মৃত্যুৰ হল বুলি বালিৰাজন পাত্ৰ মন্ত্ৰীগণে কিষ্কিন্ধা ৰাজ্যৰ মোৰ হাতে কৰিলে অৰ্পণ হঠাৎ বালিয়ে তেনে সময়তে কৰিলে মোৰ ওপৰত পদাঘাত কাঢ়ি ললে ৰাজসিংহাসন তাকো মই অকপতে কৰিলো গ্ৰহণ কিন্তু তাতোতকৈও নিষ্ঠুৰ হৈ পৰিণীতৰ ভাগ্য মোৰ মৰমৰ ৰুমাক হৰণৰ কৰিছে প্ৰচেষ্টা ৰাজ্যত অসহ্য সম্ভাৰ কাঢ়িওৱা কাৰ্য সহ্য কৰিব পাৰো কিন্তু পৰৰ স্থিৰণ কৰতাক কদাপি নোৱাৰো সহ্য কৰিব সূৰ্যৰ ৰশ্মিৰ দৰে মহাবেগৱান কুঁৱলী সংযুক্ত মোৰ হৰ সমলে গৰ্জি উঠে পাই যদি ভাজ্যাহিতা নিষ্ঠুৰ বাতৰি আশা কৰো তোমাৰ দ্বাৰা যেন লাভ হব ৰাজ্য মোৰ লাভ হব মোৰ ভাজ্যাৰ অতি মৰমৰ চিন্তিতৰ নহবা ৰাঘৱ যতেই নাথাকক সীতা অন্তৰীক্ষৰ আকাশ পাতাল তাৰেই পৰাই আনি দিম মই জানকী সীতা প্ৰতিশ্ৰুতি পাইছো যেতিয়া তোমাৰ দুখৰ দিন খেলাৰে গুচা শীতলাম অন্তৰৰ বেদনাৰ গুচা সেইদিনা পঞ্চকবি আমি দুখমনে বহি আছো পাহাৰী শিলত এনেতে শুনিলো আকাশত অসহায় নাৰীৰ কন্দল দেখিছিলো কান্দি কান্দি জানকীয়ে হা ৰাম হা লক্ষ্মণ বুলি চিঞৰি আছিল এতিয়া বুজিছো তেওঁৱেই আছিল সীতা লগত আছিল ৰাক্ষস ৰাৱণ নিশ্চয় বন্ধু নিশ্চয় আৰু কিবা কৈছিল সীতাই হয়তো তোমালোকে জানা কোন দিশে গৈছে ৰাৱণ দক্ষিণ দিশে
দক্ষিণ দিশৰ ফালে গতি কৰিছিল ৰাৱণৰ পুষ্পক বিমান। ৰাক্ষস ৰাৱণ ইমানেই জানো মই পৰিচয় তাৰ। আৰু শুনা বন্ধু, পুষ্পক ৰথে ভৰা উত্তৰীয়ে অস্ত্রের বান্ধি সুবর্ণ অলংকার আমালৈ দিয়ে দলিয়াই কাঠে বিঠে থৈছো মই গুহাৰ ভিতৰে। ইমান পলম কৰা তেন্তে কি কৰ? আনাগৈ অলংকাৰ ৰাখি জানকীৰ হয় নে নহয়? খন্তেক অপেক্ষা কৰাৰ এয়া লগ বন্ধুগণ। এয়া হয়, এই বস্তু চিনি পালো মই। সেইদিনা এই বস্তুৰে উত্তৰীয় কৰিছিল জানকী সীতা। এয়া সকলো জানকীৰ হয়। এয়া কংকন। এইটো আগতে লিখা আছে মোৰ নাম চোৱাহে লক্ষ্মণ। দাদা দাদা গল্পটা আঙুঠি সুন্দৰ মই হলে চিনি পোৱা নাই। ঘড়ী দুপুৰযোৰ চিনিছো মাথো। জানকী চৰণত যেতিয়া জনাও সেৱা তেতিয়াই চকু পৰে নুপুৰত মোৰ। এইযোৰ জানকীৰে হয় দাদা। লক্ষ্মণ, কিয় এইবিলাক দেখা নাই তুমি জানকী দেহত? এইবিলাক দেখা নাই মই। ব্ৰহ্মচৰ্য ব্ৰত ধৰি আছো সদা মই। জানকীৰ দেহ কিয় চকুলৈকো চোৱা নাই মই। লক্ষ্মণ দাদা লক্ষ্মণ দাদা লক্ষ্মণ দাদা লক্ষ্মণ দাদা ইমান মহান তুমি ৰাৱণ। দাদা সীতাৰ অলংকাৰ ৰাখি দেখি অতিশয় হৈছো। ভাবি চোৱা বন্ধুগণ, ভাবি চোৱা লক্ষ্মণ। দাদা পুত্ৰ বস্ত্ৰ স্বৰ্ণ অলংকাৰ লৈ কিমান হেঁপাহ কৰে ৰমণীগণে। দলিয়াই দিছে বাৰু কিহৰ আশাত? উদ্ধাৰৰ আশাতেই নহয় জানো? সেই আশাতেই চাগে জানকী সীতাই অশ্ৰু জলে কৰবাত মেদেনি কপায়। দক্ষিণ দিশৰ ফালে ৰাৱণৰ ৰথ চলি যোৱা দেখিছিল পঞ্চ কবিগণে। কোনে
কোনে কব কোনে কব কি ৰাজ্য তাৰ যদিও নাজানো মই ৰাৱণৰ ৰাজ্য ক'ত কোন বংশে জন্মজাতক সি তথাপিতো নহব নিষ্ঠাৰ এই ৰাঘৱ যিদৰে তোমাৰ পত্নী হৰিছে ৰাৱণে সেইদৰে মোৰ পত্নী হৰিছে বালিয়ে ৰাম দুয়ো কৰো সুখ কমলয় প্ৰভু শ্ৰীৰাম আৰু কবিৰাজৰ একেই বেদনা আশা কৰো দূৰ হব বেদনাৰ বোৰ জাম্বুবান নল নীলে ভোজন কৰিছে ব্যৱস্থা ভোজন গ্ৰহণ কৰিব লাগে বলা বলা যাওঁ ভোজনৰ থলীতে আমি কৰি সকলো কম কিন্তু তুমি এতিয়াও কোৱা নাই ভাতৃৰ বিৰোধৰ সেই বিশেষ কাৰণ ভোজনৰ মেলাতে আমি সকলোবোৰ কম বলা বলা বালি কি লাগে তোক কিয় আহিছ তই কিষ্কিন্ধা নগৰত ভিক্ষাৰী শাস্তি নেই শক্তিবেৰ বিচৰা নাই আজি বালিৰ কাষত কোনো দিনেই নিবিচাৰে এই শক্তিবেৰ তেন্তে কিয় প্ৰৱেশিছ তই কিষ্কিন্ধা নগৰত বালিৰ এটাৰ পাপী না বিচাৰি আহিছো মই আজি এই পাপাত্মাক হত্যা কৰি মই কিষ্কিন্ধাক পাপমুক্তৰ কৰিবলৈ মোৰ হত্যাৰ বাবে আহিছ তই কিন্তু তই মোৰ হত্যাকাৰী নহয় সুগ্ৰীৱ তই মোৰ হত্যাকাৰী নহয় মই কওঁ সুগ্ৰীৱে পাপাত্মা বালি স্বামী চোৱা মুহুকা কপালৰে ৰাঙলী কৰি যিদিনা বাপেৰে আঁকিলে ৰুমাৰ দেহত
আৰু মই নোৱাৰো কহিব, আৰু মই নোৱাৰো কহিব। হেৰৌ মহাপাপীৰ বালি হত্যা কৰি আজি তোক মই ৰক্ষা কৰো প্ৰতিকাৰ বেশ বেশ তেন্তে দে যুদ্ধ। কুঞ্চল বালি কুঞ্চল সুখীপ নোৱাৰো ৰেকৰ্ড চিনিব যুদ্ধৰ ক্ষেত্ৰত। ময়ো চিনিব পৰা নাই শত্ৰু কোন মিত্ৰ কোন দুয়োৰে মাজত একে মাত একেই সাজ দুয়োৰে একেই শকতি। সুবৰ্ণৰ মণিহাত দুইৰে ঘৰত বালি বুলি সৰ্বহাৰতে নিহত হয় যদি সুখীপ আমাৰ হ'ব জানো জানকী উদ্ধাৰ ৰক্ষা হ'ব জানো বন্ধুৰ আগত কৰা প্ৰতিজ্ঞা ভিখন। চোৱা দাদা সুগ্ৰীৱ নিহত হলে সকলো সকলো নিষ্ফল হব আমাৰ প্ৰয়াস। চোৱা দাদা এজন হাৰিছে মানে পিছ দিব নোৱাৰি দাদা। পৰাজিত জন যেন আমাৰ ফালে আহে আগুৱাই। বালি নিপাত দেখি অতিশয় সখী সখা। তিৰস্কাৰ নকৰিবা বন্ধু। তিৰস্কাৰ নহয় ৰাঘৱ, অসীম ঐশ্বৰ্যশালী সূৰ্য বংশজাতৰ মহাবীৰ যি ৰামৰ শক্তি প্ৰমাণ দেখি মুগ্ধ হলো মই আজি। আকৌ তুমি কৰা তিৰস্কাৰ ৰঘুকুল মণিয়েও নৰৰূপী ৰাম নাৰায়ণ এইদৰে তিৰস্কাৰ কৰা কহিব নোৱাৰে এই অনুশ্বাসনে। শান্ত হোৱা। তিৰস্কাৰে পুৰস্কাৰ বুলি তুলি ললো সিদিনা যিদিনাই বনলৈ বুলি আহিলো সখা। তোমালোক বালি সুগ্ৰীৱক যুদ্ধৰ ক্ষেত্ৰত মই নোৱাৰো। লক্ষ্মণ দাদা লোৱাই নাক পুষ্পে সুগ্ৰীৱৰ গলত তুমি দিয়াগৈ। এই মালা থাকিলে লগত নাথাকিব মোৰ আৰু আগৰ চিনি পাম তোমাক সুগ্ৰীৱ। আৰু এইবাৰ বালিক বধ কৰি পুত্ৰবধূ হৰণৰ দিম পুৰস্কাৰ। সখা যোৱা যোৱা সখা। বালি আকৌ পাইছো মই দেৱতাৰ অনৰ্থতা দেৱতাৰ দান। এইবাৰ সুগ্ৰীৱৰ কণ্ঠস্বৰে আহ্বানিলে তোক
আহ্বানিছে রুমা না যাবি রুমা 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 না যাবি রুমা স্বামী স্বামী হওয়া চোৱা বালি মোৰ ফালে আহে আগুৱাই বালি মোৰ ফালে আহ তই আজি মোক পাৰে মোৰ লগত পাৰে পাৰে পৰাজিত হয়ও পুনৰবাৰ লাথাই জীৱনলৈ বালি লাজ নাই নাই। নাই এইবাৰ তোৰ নিস্তাৰ নাই বালি মাতি আনি কোনোবা মিত্ৰক দাদা এনেদৰে নাই অন্যায়ৰ বাবে বিনাশিনী নাই দাদা কোন দাদা কোন দাদা দাদা মই দাদা ৰাম এনেদৰে হত্যা কৰি নবাহিল যশস্য কিয় ৰাম কিয় যাচিছো তুমি এনো ভাস্কৰৰ হাতীৰ মাজৰ
নহিব তোমাকো নহিব তোমাকো এৰি ত্যাগ কৰিব জনাৰ্দন দেৱীয়ে তেতিয়া বাৰু কি কৰিবা ৰঘুমণি এনে বাইকটো নকবা এবা স্বামী রাজ্য করিবা রাম ক্ষমা করা মুক্তানা
অপর কর্ম হৃদয়ৰ ৰঙাতে নকৰিবা পুত্ৰবন্ধু, নকৰিবা মিত্ৰবন্ধু, অপকৰ্ম তুমি। হৃদয়ৰ ৰঙাতে কপালত সানি নাসানিব কোনো ধৰ্মত নতুন কলংক। নাকান্দিবা কবিগণ, নাকান্দিবা। যোৱাজন গুচি গ'ল পুণ্যস্থলত। ব'লা সকলোকে প্ৰভু ৰামৰ অগ্নিৰে দাহন কৰোঁ। ধৰ্ম অৰ্থ কামমূৰ্খ নাচৰাৰ বাবে ৰোমাৰ লগত অপকৰ্মত লিপ্ত হৈ বালিৰ এই বাচা অংগ দাপৰ যুগত শ্ৰীকৃষ্ণৰ মোৰ শেষৰ অৱতাৰ তোমাক প্ৰতিশোধৰ একদিন সুবৰ্ণ শুনা সকলোৱে ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে যুগে যুগে মই লভিছো অৱতাৰ। Isa